সকলোকে নমস্কাৰ জনাইছোঁ। আজি এই এপিছ'ডটোত মানুহৰ সাধাৰণতে মনলৈ অহা কেইটামান প্ৰশ্নৰ সত্যনিষ্ঠ অভিজ্ঞতাৰ আলমত লিখা পৃথিৱী বিখ্যাত কিতাপ এখনৰ কথা ক'বলৈ লৈছোঁ। এই প্ৰশ্নবোৰ হ'ল: পূৰ্বজন্ম, পৰজন্মৰ কিবা সত্যতা আছেনে? যদি সি সত্য হয়, কেনেকুৱা হ'ব? মৃত্যুক সাধাৰণতে আমি কওঁ চিৰবিদায় লোৱা বা অজান দেশলৈ গুচি যোৱা। এই মৃত্যুৰ যাত্ৰাৰ অনুভৱটো কেনেকুৱা? এই জন্ম আৰু পৰজন্মৰ মাজৰ কোনো সময় থাকে নেকি? যদি থাকে, সেই সময়বোৰত আত্মাসকল ক'ত কি অৱস্থাত থাকে? আত্মা আৰু দেৱাত্মা বেলেগ বেলেগ নেকি? এই আত্মা, পৰমাত্মা, মৃত্যু ইত্যাদি বিষয়ত বহুত অধ্যয়ন হৈছে আৰু মনোবিজ্ঞানৰ এই শাখাটোক কোৱা হয় পেৰাচাইক'লজি। কেইদশকমান আগতে এনেবোৰ প্ৰশ্নৰ উত্তৰ নিবিচৰাকৈয়ে এজন চিকিৎসকে কিছু অদ্ভুত অভিজ্ঞতাৰ সন্মুখীন হৈছিল। তেওঁ কেথেৰিন নামৰ এগৰাকী মানসিক ৰোগীৰ চিকিৎসা কৰিবলৈ হিপন'চিছ প্ৰক্ৰিয়া প্ৰয়োগ কৰি এক আচৰিত ধৰণৰ জ্ঞান পাবলৈ সক্ষম হৈছিল। হিপন'চিছ মানে হ'ল এক প্ৰক্ৰিয়া যাৰ দ্বাৰা মনোৰোগ চিকিৎসকসকলে ৰোগীৰ ভয়, উৎকণ্ঠা, নিগেটিভ চিন্তা ইত্যাদিৰ পৰা পৰিত্ৰাণ পোৱাবলৈ ৰোগীজনক এক মানসিক প্ৰক্ৰিয়াৰে তেওঁৰ অতীতৰ স্মৃতিবোৰ ৰোমন্থন কৰিবলৈ সহায় কৰে। ৰোগীসকলৰ উৎকণ্ঠা, ভয়ৰ কাৰণবোৰ জানিব পাৰিলে বেমাৰবোৰৰ লক্ষণবোৰ উপশম কৰাত সহায়ক হয়। চিকিৎসকজনৰ নাম হ'ল ডক্টৰ ব্ৰায়ান উইচ, আৰু তেওঁ কেথেৰিনৰ লগত পোৱা অভিজ্ঞতাখিনি এটি টেপ ৰেকৰ্ডাৰেৰে বাণীবদ্ধ কৰিছিল আৰু 4 বছৰমান পিছত এখন কিতাপৰ আকাৰত প্ৰকাশ কৰিছিল। এই ইংৰাজী ভাষাৰ কিতাপখন লগে লগে 15 লাখ কপি বিক্ৰী হৈছিল। কিতাপখনৰ নাম হৈছে মেনি লাইফছ, মেনি মাষ্টাৰ্ছ। অসমীয়াৰ ইয়াৰ অৰ্থ হ'ব নানা জীৱন, নানা দেৱাত্মা। কিতাপখনৰ প্ৰতিটি শব্দ সত্য বুলি লেখকে প্ৰকাশ কৰিছে। আমি কেইটামান অতি ৰোমাঞ্চকৰ আৰু দৰকাৰী কথা কিতাপখনৰ পৰা লৈ আপোনাসৱৰ ওচৰত ভাগ বতৰা কৰিব বিচাৰিছোঁ। প্ৰথমে কেথেৰিনে আৱিষ্কাৰ কৰা 18টি পূৰ্বজন্মৰ কথা ক'বলৈ লৈছোঁ। তাৰপিছত কেথেৰিনৰ যোগে পোৱা মৃত্যুৰ অভিজ্ঞতাৰ বিষয়ে আলোচনা কৰিম। লগতে দুটা জন্মৰ মাজত যি সময়ৰ ব্যৱধান, সেই সময়ত আত্মাসকল ক'ত, কেনেকৈ আৰু কি ৰূপত থাকে তাৰ আভাস দিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে কিন্তু চাই থাকিব। কেথেৰিন খ্ৰীষ্টান ধৰ্মাৱলম্বী মহিলা আৰু পুনৰ জন্মত একেবাৰেই বিশ্বাস নকৰে। তাই মিয়ামি নামৰ চহৰখনৰ এখন হস্পিটেলত লেবৰেটৰী টেকনিচিয়ান হিচাপে কাম কৰিছিল। সৰুৰে পৰা তাই বিভিন্ন ফবিয়া বা ভয়ৰ চিকাৰ হৈছিলে। তাই পানীলৈ ভয় কৰিছিল, এন্ধাৰলৈ ভয় কৰিছিল, উৰাজাহাজত উঠিবলৈ ভয় পাইছিল। তাই ঔষধৰ টেবলেট গিলিবলৈ ভয় কৰিছিল। এই ভয়বোৰৰ বাবে বহু মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ চিকিৎসাৰ বাবে গৈছিল, কিন্তু কোনো সুফল পোৱা নাছিল। এটা সময়ত কেথেৰিনৰ অৱস্থা বৰ বেয়া হৈছিল। ৰাতি টোপনি নহা হৈছিল। টোপনি আহিলেও তাই টোপনি সপোনত ভয়ংকৰ সপোন দেখিছিল আৰু মানুহৰ পৰা আঁতৰি থাকিবলৈ লৈছিল। এইবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে বিখ্যাত মনোৰোগ বিশেষজ্ঞ তথা তাই কাম কৰা হস্পিটেলখনৰ চাইকিয়াট্ৰি ডিপাৰ্টমেণ্টৰ মুৰব্বী ডক্টৰ ব্ৰায়ান উইচৰ কাষলৈ আহিছিল। ডক্টৰ উইচে 18 মাহ পৰম্পৰাগতভাৱে মনোৰোগ চিকিৎসাৰ প্ৰক্ৰিয়াবোৰ প্ৰয়োগ কৰি কেথেৰিনৰ অৱস্থা ভাল নোহোৱাত হিপন'চিছ কৰিবলৈ লৈছিল। প্ৰথমে কৰা হিপন'চিছত ইমান কাৰ্যক্ষম হোৱা নাছিল, কিন্তু ধীৰে ধীৰে গভীৰ হিপন'চিছ কৰি চিকিৎসা দিবলৈ চেষ্টা কৰোঁতে কেথেৰিনে কিছু এনে কথা ক'বলৈ আৰম্ভ কৰিছিল যিবোৰ কথা এই জন্মৰ কথা নহয়। উদাহৰণস্বৰূপে, তাইৰ এক জন্মত যাৰ চন, তাৰিখ আৰু স্থানৰ নাম স্পষ্টকৈ তাই ক'ব পাৰিছিল, তাইৰ বানপানীত ডুবি নিজৰ 2 বছৰীয়া কেঁচুৱাটোৰ সৈতে মৃত্যু হৈছিল। সেই জন্মৰ সেই কেঁচুৱাটো বৰ্তমান জন্মত তাইৰ ভনীয়েক। অন্য এটা জীৱনত তাইক
বৰ্তমান জীৱনৰ স্বামীয়ে চোকা অস্ত্ৰেৰে ডিঙি কাটি হত্যা কৰিছিল। বহুবাৰ তাই বিভিন্ন দেশত ৰজা বা জমিদাৰৰ চাকৰণী হিচাপেও কাম কৰিবলগীয়া হৈছিল। এবাৰ তাই বেশ্যা হিচাপেও জীৱন যাপন কৰিবলগীয়া হৈছিল। অন্য এক জনমত তাই পুৰুষ হিচাপে জন্ম লৈছিল আৰু সেই দেশৰ সেনাবাহিনীত ভৰ্তি হৈছিল আৰু যুদ্ধত তাইৰ মৃত্যু হৈছিল। এই সকলোবোৰ স্মৃতি উদ্ধাৰ হোৱাৰ লগে লগে কেথৰিনৰ স্বাস্থ্য ভাল হ'বলৈ ধৰিলে। তাইৰ ভয়বোৰৰ পৰা তাই মুক্ত পাবলৈ ধৰিলে আৰু এদিন সম্পূৰ্ণ সুস্থ হৈ পৰিল। মৃত্যু এক ৰহস্যজনক ঘটনা। এই মৃত্যুৰ অভিজ্ঞতাও কেথৰিনে 18 জীৱনৰ বাবে প্ৰকাশ কৰিছে। তাইৰ 18টা জীৱনৰ মৃত্যুৰ সময়ত যিবোৰ ঘটনা হয় বুলি প্ৰকাশ কৰিছিলে, সেই প্ৰত্যেকটি ঘটনাই কিন্তু হুবহু একেই আছিলে। মৃত্যু হোৱাৰ আগমুহূৰ্তত প্ৰচণ্ড যন্ত্ৰণা হয়, উশাহ নিশাহ খৰ হয়, বুকুত প্ৰচণ্ড হেঁচা অনুভৱ কৰা হয় আৰু হঠাৎ তাই শুই থকা বিচনাৰ পৰা 15 ফুটমান ওপৰলৈ গৈ উপঙি থাকে। তাৰ পৰা নিজৰ নিথৰ দেহটো দেখা পায়। সেই মুহূৰ্তত তাই কিছু কনফিউজ হোৱা যেন অনুভৱ হয় আৰু তাৰ পিছত ওপৰৰ পৰা এক অতি ধুনীয়া পোহৰ আহি তাইক চুম্বকৰ দৰে টানি লৈ যায়। বহু জোৰেৰে বহু দূৰ এক সুৰংগৰ মাজেৰে ভ্ৰমণ কৰা হয় আৰু অৱশেষত এক স্থানত উপস্থিত হয় য'ত তাই অতি শান্তিৰে বাস কৰে। এয়া প্ৰত্যেক জীৱনতে অনুভৱ কৰিছে। দেহৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছতে তাইৰ সকলো যন্ত্ৰণাৰ অন্ত পৰে আৰু অসীম শান্তি অনুভূত হয়। মৃত্যুৰ যাত্ৰা সম্পৰ্কে মই অন্য বিশেষজ্ঞসকলৰ গৱেষণা পত্ৰবোৰো পঢ়ি চালোঁ আৰু কেথৰিনে কোৱা বৰ্ণনাৰ লগত সেইবোৰ সম্পূৰ্ণভাৱে মিল থকা দেখিবলৈ পালোঁ। ইয়াৰ উপৰি কেথৰিনৰ পূৰ্বজন্মৰ স্মৃতি ৰোমন্থন কৰা সময়ত যিখন দেশত জন্ম হৈছিল বুলি কৈছিল, সেই দেশৰ স্থানীয় ভাষাৰ বহু শব্দ তেওঁ ক'ব পাৰিছিল, যিবোৰ টেপ ৰেকৰ্ডত বাণীবদ্ধ হৈছিল আৰু আশ্চৰ্যজনকভাৱে সেই শব্দবোৰ তাই এই জন্মত নেজানিছিল। আনকি হিপন'চিছত কোৱা কোনো কথাই তাই জ্ঞাত অৱস্থাত অকণমানো মনত পেলাব পৰা নাছিল। এই জ্ঞান আয়ত্ত হোৱাৰ পিছত পুনৰ জনমত বিশ্বাস নকৰা কেথৰিন আৰু ডক্টৰ উইছে এইবোৰ বিশ্বাস কৰিবলৈ ধৰিলে। কেথৰিনে এই হিপন'চিছ প্ৰক্ৰিয়াৰ মাজতে মাষ্টাৰ স্পিৰিট বা দেৱাত্মাসকলৰ লগতো সংযোগ কৰিছিল। এই মহান আত্মাসকলে কৈছিল যে মানুহৰ দুটা জীৱনৰ মাজৰ সময়খিনিত আত্মাবোৰে জিৰণি লয়। লগতে এইমাত্ৰ শেষ কৰা জীৱনটোৰ শিক্ষাখিনিৰো এনালাইচিছ কৰা হয়। যি ধামত আত্মাবোৰে মৃত্যুৰ অন্তত জিৰণি লয়, সি মুঠ 7খন তলেৰে গঠিত আৰু প্ৰতিখন তলৰে বহুতো স্তৰ বা লেয়াৰ আছে। এই লেয়াৰবোৰত আত্মাবোৰ নিজ কৰ্মফল অনুসৰি স্থান পায়। সকলোৱে সকলোতে স্থান নাপায়। এই দুনিয়ালৈ আত্মাসকল অহাৰ উদ্দেশ্য হৈছে শিক্ষা লোৱা আৰু এই শিক্ষা লৈ বস্তুগত যন্ত্ৰণা বা ফিজিকেল পেইনৰ মাজেৰে মাষ্টাৰ স্পিৰিটসকল শিক্ষকৰ ৰূপত এই দুনিয়ালৈ আহে আৰু আত্মাসকলৰ শিক্ষা কাৰ্যত সহায় কৰে। আমাৰ পৰিয়ালটোৰ বা গাঁওখনৰ যিমানবোৰ মানুহ আছে, তেওঁলোক একেলগে একেখন স্থানতে জন্ম লয়। এটা গ্ৰুপত আত্মাবোৰে এই দুনিয়াত স্থিত হয়। ডক্টৰ উইছে বহুতো উদাহৰণৰ যুক্তিৰে এই কথাবোৰ কিতাপখনত বৰ্ণনা কৰিছে। তেখেতে এইটোও কৈছে যে অৱচেতন মনৰ স্মৃতিকোঠত হয়তো এই পূৰ্বজন্মৰ কথাবোৰ সাঁচি থোৱা আছে। তেওঁ এইটোও কৈছে যে ই কাৰ্ল জুঙে কোৱা কালেক্টিভ আনকনচিয়াছো হ'ব পাৰে। এই অভিজ্ঞতাৰ পৰা হিপনটিক ৰিগ্ৰেশ্যন বুলি এটি প্ৰক্ৰিয়া আৰম্ভ হ'ল, যাৰ দ্বাৰা আজি অনেক চাইক'লজিষ্টে মানুহৰ পূৰ্বজন্মৰ স্মৃতি ৰোমন্থন কৰাই বহু মনোৰোগীক আৰোগ্য কৰাইছে। ইয়াক পাষ্ট লাইফ থেৰাপি বুলিও কোৱা হয়। আজিলৈ ইয়াতেই সমাপ্ত কৰিছোঁ। এই ধৰণৰ ভিডিঅ'বোৰ আগলৈ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ।